Let me stay with you. You're not you. Just one night. I'm not by you. আমি পুৰীলৈ যাবৰ কাৰণে আমি এতিয়া গাড়ীখন বুকিং কৰিব লৈছোঁ। দাদা এতিয়া কথা পাতি আছে। पूरी 1700 रुपये है। कौन सा गाड़ी? स्विफ्ट डिजायर। स्विफ्ट डिजायर कल तक करेगा? दीजिए 1700 रुपये गाड़ी मिला था। ভূৱনেশ্বৰৰ পৰা ছুইফ্ট গাড়ী এখন যদি লোৱা হয় মানে পুৰীলৈকে তেতিয়া 1700 টকা লাগিব। কিবা কম বেছ কৰে নি সুধিব কৈছোঁ। কিবা কম বেছ কৰিব নি সুধক। হা ইয়াত এইবিলাক ছিষ্টেম নাই। গতিকে এতিয়া আমি আহি আছোঁ। সেয়া দাদা আমি এতিয়া ব'লক গৈ থাকোঁ গাড়ী। এতিয়া আমি গৈ আছোঁ ভূৱনেশ্বৰৰ পৰা পুৰীলৈকে। এয়াৰপৰ্টৰ পৰা এইখিনি বহুত চাফা দেই। Let me stay with you. You're not you. Just এতিয়া আমি আহি আছোঁ ভূৱনেশ্বৰ টাউনত আছোঁ। দাদা এইফালে কওক কি ক'ব? यहाँ पर अभी पूरी गई आसी दिया অঁ गई आसी अच्छा और आप क्या बोलेगा दादा थोड़ा कुछ बोल नहीं दीजिए। आसाम से आए लोग गेस्ट लोग बहुत अच्छा है हम बहुत खुश है अच्छा। पूरी जाके भगवान का दर्शन करके अच्छा से घूम के जाए অঁ বহুত अच्छी লাগি অলপ পাছত চাগে পামগৈ আৰু আমি নিজৰ জেগাটো। এতিয়া অকণমান ৰাস্তাটোকে উপভোগ কৰক চাই থাকক। all night. I'm not by you. Your life. But tell me 'cause we still have time. I can't say I can't help you. But do you feel the same, don't you? I think of you every moment. I think of you every moment. কেক এটা খালোঁ। কেকটো বহুত আছিলে দেই আৰু ইয়াৰ টেষ্টটো বেলেগ। দেখিবলৈ আমাৰ এইটো কেকৰ নিচিনা হয় যদিও বেছি হালধীয়া এইটো। খাবলৈ টেষ্টটো কিবা বেলেগ ধৰণৰ টেঙা মটন নাই। গৈয়ে আছোঁ পোৱাগৈ নাই আৰু চাগে কিমান টাইম লাগিব ঠিকনা নাই। এতিয়া আমি আহি আছোঁ দাদা হোৱা হোটেলৰ মানুহৰ লগত কথা পাতি আছে। মই বহি আছোঁ আগফালে ধুনীয়াকৈ। তাৰপিছতে এয়াই আৰু ৰাস্তাতে আছোঁ এতিয়া। আন্ধাৰো হৈছেগৈ লাহে লাহে অকণমান চিকমিকিয়া বেৰি ডুবিলেগৈ আৰু চাওঁ আৰু কিমান দেৰি লাগে। আন্ধাৰ হৈছেগৈ আৰু এখন কি ব্ৰিজ নামটো নাজানো। এই ব্ৰিজ কা নাম কিয়া হে? कोणार्क ब्रिज কৰ্ণাট ব্ৰিজ। There's nobody else. ইমান দূৰ আহিলোঁ যদি তেল ভৰাবই লাগিব। সেয়া ইণ্ডিয়ান অইল। পাওঁতে এতিয়া আমাৰ ইয়াত আন্ধাৰে হ'ব। এতিয়া এয়া লাইট জ্বলিছেগৈ আৰু লাহে চিকমিকিয়া সন্ধিয়া হৈছেগৈ। এয়া আহি আছোঁ এতিয়া ধুনীয়াকৈ বিন্দাছ। এইফালে এইবিলাক ডাঙৰ ডাঙৰ বিল্ডিং ঘৰ বনাই থৈ দিছে। ইয়াত কোন থাকিব নাজানো আৰু দেখাই দিছোঁ উৰিষ্যা বিল্ডিং এইবিলাক। এইটো ৰাস্তা টাৰ্ণিং আছে গৈ থাকিব লাগিব। এতিয়া ৰাস্তাটো গৈ ভালেই লাগিছে। এতিয়া কি হয় আৰু ৱেলকাম টু পুৰী ধাম। ৱা এইখন দেখিলে ৱেলকাম টু পুৰী ধাম। এণ্ট্ৰি মাৰিছোঁ আমি পুৰী ধামত। এতিয়া আহিলোঁ আৰু কৃষ্ণ এইটো দুৰ্গা মন্দিৰ যদিও নাজানো আৰু দেই। সেইটো আপোনালোকে চাই আছে। এই গোটেই মন্দিৰ ইয়াত গোটেইখন ধুনীয়া জেগা আৰু এইটো এটা সৰু মন্দিৰ। চব মন্দিৰ ইয়াত। এইখন আহি আছে এখন ট্ৰাক। আন্ধাৰো হৈছেগৈ। এইয়া উৰিষ্যা। আমি এতিয়া পুৰী ধামত যেতিয়া সোমাই দিলোঁ ইয়াত মন্দিৰ দেখিছোঁ। পৰিৱেশটো খুব ধুনীয়া। এতিয়া আমি পামগৈ আৰু ক'ত আহি আছোঁ। বনাইছোঁ আৰু ভাল বেয়া কি বুজি নাপাওঁ। প্ৰথম হয় আপোনালোকেও চাব এইবিলাক। ঘৰবোৰ একদম ৰাস্তাৰ লগতে লাগি আছে। একদম ধুনীয়াকৈ ধুনীয়া। ৱাও এখন চুপাৰ গৈছে। এখন নাইট চুপাৰ চাগে। এতিয়া মন্দিৰ এইটো এটা অকণমানি মন্দিৰ। কি মন্দিৰ জানো? কৃষ্ণ। আৰু গোটেইখন মন্দিৰেই ৰাস্তাত।
মন্দিৰ কিবা নাগৰে মন্দিৰ লাগে ধুনীয়া লাগিছে মই এতিয়া এইখিনি জেগা মোৰ ভালো লাগিছে ইয়াত সিহঁতৰ যিমানবিলাক দেখিছোঁ মই দোকানবিলাক সিহঁতৰ খুব নিজৰ ভাষাবিলাক লৈ মানে চাইনবোৰ্ডখন লগাই থৈছে এতিয়া পঢ়িবলৈও অসুবিধা হৈছে কিছুমানে দেখিছে ইংৰাজী এতিয়া বুজিও পোৱা নাই চাইছোঁ আৰু গুগল মেপ কৰি কোনফালে কি যায় আহি আছোঁ জাষ্ট পালোহি পুৰি হোটেলখনৰ কাৰণে আমি আহি আছোঁ হয় না দাদা হোটেলখনৰ কাৰণে বোলো আহি আছোঁ হয় নে নহয় এতিয়া জাষ্ট পাইছোঁহি আৰু কি ধুনীয়া বতাহ মাৰিছে ইয়াত এতিয়া লাহেকৈ হোটেলখন গৈ লওঁ তাৰপিছত সুগন্ধিয়া বন্ধু বান্ধৱীসকল আজি এতিয়া আমি ইয়াত পালোহি হোটেলৰ ৰুম ল'লোঁ হোটেলখনৰ নাম হৈছে অতিথি পেলেচ এতিয়া আমি লাহেকৈ ফ্ৰেছ হ'লোঁ এতিয়া লাহেকৈ অকণমান বাহিৰলৈ ওলাই যাওঁ তাত লাহেকৈ কিবাকিবি খাই আৰু আকৌ ৰুমত আহিম দেখাব পাৰিলে দেখাম দেখাব নোৱাৰিলে ইমানতে আৰু আহি আছোঁ I don't know about you, your life. But tell me, 'cause we still have time. I can't stop looking at you. But do you feel the same, don't you? I think of you every moment. লাহেকৈ ভাত খাই আহিলোঁ এতিয়া লাহেকৈ ইমানেই ভাগৰ লাগিছে নহয় আৰু এতিয়া লাহেকৈ টোপনি যাম আৰু গুড নাইট এভৰি ওৱান মোৰ ভাগৰ ভিডিঅ'বোৰ চাব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব